অবনী চক্ৰৱৰ্তী, কবিতা যাৰ অস্ত্ৰ। কবি অৰুণ গোস্বামী। পাঠ কৰিছে পৰিমালা কোঁৱৰে। অবনী চক্ৰৱৰ্তী, কবিতা যাৰ অস্ত্ৰ। অবনী দাদা, তুমি সঁচাই গ'লা নেকি? বাট চাই আছোঁ, ৰৈ আছোঁ, যেন তুমি বাছতে আহিবা দূৰলৈ চাই চাই। তোমাৰ শব্দৰ বুলেটবোৰ এতিয়া মোৰ বৰ প্ৰয়োজন। মইতো নহয় কবি, আছে মোৰ বন্দুক কলম, বাৰুদহে মাথো নাই। কাৰণ মইতো নহয় কবি, গোটাম কবিতাৰ শব্দ বাৰুদ। তুমি কিহৰ দুখত, কি অসন্তোষত গুচি গ'লা বাৰু? ঘৰত এগৰাকী সাদৰী বৌ, কয় লোকে লক্ষী ঐ। আছে বিদ্ৰোহৰ তেজেৰে তেজী কন্যা তোমাৰ, আছে অপৰাজয়ী বীৰ ভগদত্ত এক পুত্ৰ তোমাৰ। কিয়, কি অভিমান, কিহত নাপালে সন্মান? তুমিতো জানাই অসমত লবিহীন উঠন সাহিত্যিক কবিৰ, তাতে যদি পিন্ধি ফুৰা দায়বদ্ধতাৰ সেউজীয়া পোচাক। এই যে অবনী দাদা, দায়বদ্ধতা। সিদিনা প্ৰেমিকে মোক কৰিলে ঠাট্টা, নেৰিলে ভুকুটি, ঠাট্টাৰে হাঁহিলে মুখ বেকা কৰি মোক। নহলা তুমি সুন্দৰী গাভৰু মহিৰুসকলৰ বাবে, নহলা তুমি নয়নী শিৱম। তিনি মহিৰু বৃদ্ধৰ কামোৰা কামুৰিত, আজোৰ পিজোৰত লাজ আৰু দুখ হৃদয় ক্ৰন্দনত জীৱ ল'লে তাই। ২৪ বছৰ মাত্ৰ তাইৰ উঠন বয়সত। অবনী দাদা, তুমি যদি থাকিলাহেঁতেন জীয়াই সেই সময়ত, মাতৃজনীত বীৰ্য ঢলা ছদ্ম কবিজন শব্দৰ বুলেটবোৰ থৈ নধৰিলাহেঁতেন নে ডিঙিত? মহাপ্ৰয়াণ ঘটা শত্ৰু হতনাৰীৰ সোৱাদ বুকুত লৈ গুচি গ'ল ইংৰাজী উদ্ধৃতি। মাত দিলে মৃত্যুৰ আগনিশা এগৰাকীক ফোনত লগাই লগাই। উহ, কি যে বিষাদ সেই ফেচবুকত ইনাই বিনাই। অবনী দাদা, বৰ আশাৰে ৰৈ আছিলোঁ মই তোমালৈ বাট চাই অকলশৰীয়া। একালৰ অগণী ৰঙঠা কবি ৰাজু বৰুৱা, লাৱণ্য দেৱী গোস্বামী আৰু আসমা আহমেদ আমাৰ যুগৰ। নাই দাদা, হেৰাই গ'ল নিজ সংসাৰত অভিমান নে বিষয় বাসনাত দাদা। মই অকলশৰীয়া দাদা। লবি কৰি তোমাৰ লগৰ চৰকাৰ কলকাতাৰ পূজাৰীয়ে পালে বঁটা অকাডেমীৰ দাদা। বৰ অকলশৰীয়া মই, তথাপিও নকৰোঁ ভয়। আছোঁ বাট চাই, কিজানিবা ওলাবাহি তুমি, কিজানিবা জুমি পাম কাৰোবাক সংগী কৰি দাদা। এগৰাকীক কৰিছিলোঁ দাদা ৰক্ত নিচিন কৰি, পিছে লোভ মোহ প্ৰচাৰ আৰু ক্ৰোধত গুচি গ'ল। তুমি বৰ গুচি গ'লা বিশাল ব্ৰহ্মপুত্ৰৰ বুকুত মাজনিশা। কিনো বিচাৰি অকলে অকলে, আজিও বিষাই বুকু মোৰ মনত পৰিলেই। পাহৰিলে তোমাক আগৰ আজিৰ সকলোৱে দাদা। ক্ষন্তেক ৰ'বা, মহিৰুৰ উপন্যাস পাঠ কৰিছে তিলোত্তমাই। ক্ষন্তেক শুনা দাদা, শুনা। ধন্যবাদ।